Where is the headquarter of World Health Organization situated? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জেনেভা। হুৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। এই সংস্থাটো ৰাষ্ট্ৰসংঘৰ এক বিশেষ সংস্থা। এই সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্যৰ বাবে কাম কৰে আৰু এই সংস্থাটো ফৰ্ম হৈছিলে 1948 7 এপ্ৰিলত। সেইকাৰণে 7 এপ্ৰিল দিনটোক বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় আৰু এই সংস্থাটোৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 194। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী। লগতে মনত ৰাখিব লাগিব যে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰো জেনেভাতে হয়। হু ডিস্কভাৰ্ড দ্য চাউথ পোল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আমুণ্ডছেন। নৰৱেৰ ৰোয়াল্ড আমুণ্ডছেনে চাউথ পোল ডিস্কভাৰ কৰিছিল আৰু উত্তৰ মেৰু আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট পিয়াৰিয়ে। হুইচ ফিল্ম ওন দ্য প্ৰেষ্টিজিয়াছ বেষ্ট পিকচাৰ এৱাৰ্ড এট দ্য 97th একাডেমী এৱাৰ্ডছ অস্কাৰ 2025? 97 সংখ্যক একাডেমী বঁটাত কোনখন ছবিয়ে সন্মানীয় শ্ৰেষ্ঠ ছবি বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনুৰা। 2025 চনৰ অস্কাৰত অনুৰাই শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। লগতে মনত ৰাখিব লাগিব যে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে এণ্ড্ৰিয়ান ব্ৰডিয়ে। তেখেতে দ্য ব্ৰুটেলিষ্ট মুভিত অভিনয় কৰাৰ বাবেই এই বঁটা লাভ কৰিছে। আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে মিকি মেডিছনে আৰু তেখেতে অনুৰা চলচ্চিত্ৰত অভিনয় কৰিছিল। আৰু অনুৰা চলচ্চিত্ৰখনৰ পৰিচালক চেন বেকাৰে শ্ৰেষ্ঠ পৰিচালনা শাখাত অস্কাৰ বঁটা লাভ কৰে। মানে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছিলে চেন বেকাৰে। হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া? অষ্ট্ৰিয়াৰ ৰাজধানী কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভিয়েন্না। লগতে এক্সামৰ কাৰণে দৰকাৰী কেইটামান দেশৰ ৰাজধানীৰ বিষয়ে ডিছকাছ কৰিম। অষ্ট্ৰেলিয়াৰ কেপিটেল হ'ল কেনবেৰা, ফ্ৰান্সৰ কেপিটেল হ'ল পেৰিছ, ৰাছিয়াৰ কেপিটেল হৈছে মস্কো, USA ৱাশ্বিংটন DC, জাপানৰ টকিঅ', ইটালীৰ ৰোম, বেলজিয়ামৰ ব্ৰুছেলছ, থাইলেণ্ডৰ বেংকক, নেপালৰ কাঠমাণ্ডু আৰু ভূটানৰ থিম্পু। এইকেইটাও এক্সামৰ কাৰণে দৰকাৰী। দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডেনমাৰ্ক। হু ওন দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ইন 2024? 2024 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হান কাং। হান কাং এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁ ৰচনা কৰা জনপ্ৰিয় উপন্যাসখনৰ নাম হৈছে দ্য ভেজিটেৰিয়ান। 2016 চনত এই উপন্যাসখনৰ ইংৰাজী অনুবাদটো প্ৰকাশ পোৱাৰ পিছত এই উপন্যাসখনে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা অৰ্জন কৰা প্ৰথমখন কোৰিয়ান ভাষাৰ উপন্যাস ৰূপে স্বীকৃতি লাভ কৰে। লগতে তেওঁ 2024 চনত নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁ হ'ল নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী কোৰিয়ান লেখক তথা এছিয়াৰ প্ৰথমগৰাকী মহিলা লেখক। তেওঁ ৰচনা কৰা জনপ্ৰিয় গ্ৰন্থসমূহ হ'ল দ্য ভেজিটেৰিয়ান, দ্য হোৱাইট বুক, হিউমেন এক্টছ আৰু গ্ৰীক লেচনছ। লগতে মনত ৰাখিব লাগিব যে 2024 বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল জাপানৰ সামাজিক সংস্থা নিহন হিদাংকোৱে আৰু আমেৰিকান জৈৱ ৰসায়নবিদ ডেভিড বেকাৰ, ডেমিছ হাছাবিদ আৰু জন এম জাম্পাৰলৈ 2024 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। আমেৰিকাৰ জন জে হপফিল্ড আৰু কানাডাৰ জফ্ৰী হিলটনক 2024 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। কৃত্ৰিম নিউৰেল নেটৱৰ্কৰ জৰিয়তে
মেচিন লাৰ্ণিং সক্ষম কৰি তোলা মৌলিক আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে দুইজনকে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। মাইক্ৰ' RNA আৱিষ্কাৰ আৰু পোষ্ট ট্ৰান্সক্ৰিপশ্যনেল জিন নিয়ন্ত্ৰণত ভূমিকাৰ বাবে 2024 বৰ্ষৰ শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ভিক্টৰ এম্ব্ৰছ আৰু গেৰী ৰুবকনক। হুইচ অফ দ্য ফলোয়িং ইজ এন এৱাৰ্ড এক্সক্লুচিভলি ফৰ মিউজিক ইণ্ডাষ্ট্ৰী? নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গ্ৰেমি এৱাৰ্ডছ। হুইচ চিটি ইজ ন'ন এজ দ্য কুইন অফ দ্য এড্ৰিয়াটিক? কোনখন চহৰক এড্ৰিয়াটিকৰ ৰাণী বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভেনিছ। ইটালীত অৱস্থিত ভেনিছ চহৰক এড্ৰিয়াটিকৰ ৰাণী বুলি জনা যায়। লগতে এই চহৰখনক চিটি অফ ৱাটাৰ আৰু ফ্লটিং চিটি বুলি জনা যায়। হু ডিছকভাৰ্ড দ্য ল' অফ প্লেনেটৰী মোশ্যন ইন 1609? 1609 চনত কোনে গ্ৰহৰ গতিৰ ধৰ্ম আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেপলাৰ, জহান্স কেপলাৰ। তাৰ পাছত দ্য নেশ্যনেল ফ্লেগ অফ হুইচ কাণ্ট্ৰি হেজ এ হোৱাইট ক্ৰছ অন ৰেড বেকগ্ৰাউণ্ড? কোনখন দেশৰ জাতীয় পতাকাৰ ৰঙা বেকগ্ৰাউণ্ডত বগা ক্ৰছ আছে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ছুইজাৰলেণ্ড। ইন হুইচ কাণ্ট্ৰি ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ দ্য লাৰ্জেষ্ট কৰেল ৰিফ ছিষ্টেম ইন ৱৰ্ল্ড লোকেটেড? বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰ ব্যৱস্থা গ্ৰেট বেৰিয়াৰ ৰিফ কোনখন? এই কুৱেশ্যনটো বহুত কমন কুৱেশ্যন হয়। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। ইন হুইচ অ'চেন ইজ দ্য মেৰিয়ানা ট্ৰেঞ্চ লোকেটেড? মেৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পেচিফিক অ'চেন, প্ৰশান্ত মহাসাগৰত আছে। হুইচ টু কাণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই ৰেড ক্লিফ লাইন? ৰেড ক্লিফ লাইনে কোন দুখন দেশক পৃথক কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া এণ্ড পাকিস্তান, ইণ্ডিয়া আৰু পাকিস্তান। লগতে মনত ৰাখিব লাগিব যে ইণ্ডিয়া আৰু চাইনাৰ মাজৰ বাউণ্ডেৰীক কোৱা হয় মেকমোহন লাইন। তাৰপাছত পাকিস্তান আৰু আফগানিস্তানৰ মাজত লাইনটোক কোৱা হয় ডুৰেন লাইন। আৰু আমেৰিকা আৰু কানাডাৰ মাজৰ বৰ্ডাৰটোক কোৱা হয় 49 পেৰেল লাইন। চ' এই তিনিটাও এক্সামৰ কাৰণে দৰকাৰী হয়। তাৰপাছত হোৱাট ইজ দ্য কেপিটেল অফ পেৰু? পেৰুৰ ৰাজধানী কি? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লিমা। লগতে মনত ৰাখিব লাগিব যে কানাডাৰ ৰাজধানী হৈছে অটৱা আৰু জিম্বাবৱেৰ ৰাজধানী হৈছে হাৰাৰে। আমেৰিকাৰ ৰাজধানী হৈছে ৱাশ্বিংটন DC। তাৰপাছত ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো আৰু থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। তাৰপাছত আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বিউনেছ আয়াৰ্ছ। ৱেৰ ইজ দ্য ৱৰ্ল্ডছ হাইষ্ট পিক মাউণ্ট এভাৰেষ্ট লোকেটেড? বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নেপালত। তাৰপাছত হুইচ ইজ দ্য লাৰ্জেষ্ট টেম্পল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰটো কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অংকৰৱাট। আৰু অংকৰৱাট ক'ত আছে এই কুৱেশ্যনটো এক্সামত আহিছে। অংকৰৱাট আছে কম্বোডিয়াত। ইন হুইচ অ'চেন ইজ দ্য বাৰ্মুডা ট্ৰাইংগল ৰিজন লোকেটেড? কোনটো মহাসাগৰত বাৰ্মুডা ট্ৰাইংগল অঞ্চল অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আটলাণ্টিক। চ' আটলাণ্টিক মহাসাগৰত বাৰ্মুডা ট্ৰাইংগল অৱস্থিত। তাৰপাছত হুইচ ইজ দ্য গ্ৰীণ প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইউৰেনাছ। হুইচ কাণ্ট্ৰি হেজ দ্য মষ্ট নেচাৰেল লেক? কোনখন দেশত আটাইতকৈ বেছি প্ৰাকৃতিক হ্ৰদ আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কানাডা। তাৰপাছত হোৱাট ইজ দ্য টাইম ডিফাৰেঞ্চ বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীণউইচ মিন টাইম? চ' ভাৰতীয় সময় আৰু গ্ৰীণউইচৰ সময়ৰ মাজত পাৰ্থক্য কিমান? চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 hours 30 minutes। চ' ভাৰতীয় সময় গ্ৰীণউইচ টাইমতকৈ 5 hours 30 minutes আগবাঢ়ি থাকে। তাৰপাছত দ্য মাউণ্টেইন ৰেঞ্জ ডেট ছেপাৰেট ইউৰোপ ফ্ৰম এছিয়া? চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয়। ইউৰোপৰ এছিয়াৰ পৰা পৃথক কৰা পৰ্বতমালাটোৰ নাম কি? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উৰেল মাউণ্টেইন। উৰেল মাউণ্টেইনে ইউৰোপক এছিয়াৰ পৰা পৃথক কৰি ৰাখে। এই কুৱেশ্যনটো বহুত দৰকাৰী হয়। হাউ মেনি অ'চেনছ আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীত কিমানখন মহাসাগৰ আছে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 5খন। সেইকেইখন হ'ল প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰ।
আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰু মহাসাগৰৰ নাম হৈছে আৰ্কটিক মহাসাগৰ। তাৰ পাছত দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ নীল ইজ চিটুৱেটেড অন হুইচ কণ্টিনেণ্ট? বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন মহাদেশত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আফ্ৰিকা। তাৰ পাছত হুৱেৰ ইজ দ্য মেকং ৰিভাৰ? মেকং নদী ক'ত আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চাইনা। তাৰ পাছত হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল? আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডুবাই। তাৰপাছত হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ ন'ন এজ চিলেন ইন দ্য পাষ্ট? কোনখন দেশক পূৰ্বতে চিলন নামেৰে জনা গৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শ্ৰীলংকা। 1972 লৈকে শ্ৰীলংকাক চিলন নামেৰে জনা গৈছিল। তাৰপাছত হোৱাট ইজ দ্য টোটেল হাইট অফ বুৰ্জ খালিফা টাৱাৰ ইন ডুবাই? ডুবাইৰ বুৰ্জ খালিফা টাৱাৰৰ মুঠ উচ্চতা কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 829.8 মিটাৰ, 829.8 মিটাৰ। তাৰপাছত হোৱাট ইজ দ্য শ্বেপ অফ দ্য পেচিফিক অ'চেন? প্ৰশান্ত মহাসাগৰৰ আকৃতি কেনেকুৱা? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অলমষ্ট ট্ৰাইংগুলাৰ, প্ৰায় ত্ৰিকোণীয়। তাৰপাছত আটলাণ্টিক মহাসাগৰৰ শ্বেপটো হৈছে এছ টাইপ, এছ শ্বেপ, এছ আকৃতিৰ। তাৰপাছত মেন ইজ এ পলিটিকেল এনিমেল হু ছেইড দিছ? মানুহ এটা ৰাজনৈতিক জন্তু, এই কথা কোনে কৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এৰিষ্টটল। তাৰপাছত হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য এছিয়ান ডেভেলপমেণ্ট বেংক চিটুৱেটেড? এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেনিলা। আৰু মেনিলা হৈছে ফিলিপাইনছৰ কেপিটেল, ফিলিপাইনছৰ ৰাজধানী মেনিলা হয়, এইটো মনত ৰাখিব লাগিব। তাৰপাছত হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চাহাৰা। আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে গোবি ডিজাৰ্ট। আৰু ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি। এডুস্কুটা ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি? এডুস্কুটা কোনখন দেশৰ সংসদৰ নাম? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফিনলেণ্ড। তাৰপাছত ডাউনছ গ্ৰাছলেণ্ড আৰ ফাউণ্ড ইন হুইচ কাণ্ট্ৰি? ডাউনছ ঘাঁহনি কোনখন দেশত পোৱা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচ দ্য নৰ্থ প'ল? উত্তৰ মেৰুত উপনীত হোৱা প্ৰথমজন ব্যক্তি কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰবাৰ্ট পিয়ৰি। হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন? তলৰ কোনখন দেশক থাণ্ডাৰ ড্ৰেগনৰ ভূমি বুলি জনা যায়? চ' এই কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভূটান। তাৰপাছত হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আফ্ৰিকা। দ্য ডেড চি ইজ লোকেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ? মৃতসাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জৰ্ডান আৰু ইজৰাইল। তাৰপাছত হুইচ কাণ্ট্ৰিজ কনষ্টিটিউশ্যন ৱাজ দ্য ৱাইমাৰ কনষ্টিটিউশ্যন? ৱাইমাৰ সংবিধান কোনখন দেশৰ সংবিধান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জাৰ্মানী। তাৰপাছত মালে ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? মালে কোনখন দেশৰ ৰাজধানী? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মালদ্বীপ। লগতে মনত ৰাখিব লাগিব যে ভূটানৰ ৰাজধানী হৈছে থিম্পু আৰু ডেনমাৰ্কৰ ৰাজধানী হৈছে কপিনহেগন আৰু লক্ষদ্বীপৰ ৰাজধানী হৈছে কাবাৰ্টি। তাৰপাছত হুইচ এথলিট ইজ ন'ন এজ দ্য ফাষ্টেষ্ট মেন অন দ্য আৰ্থ? কোনজন খেলুৱৈক পৃথিৱীৰ আটাইতকৈ দ্ৰুততম মানুহ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উছেইন বল্ট। হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য প্লে গ্ৰাউণ্ড অফ ইউৰোপ? কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছুইজাৰলেণ্ড। হুইচ ডিজিজ ইজ কজ বাই দ্য বাইট অফ এ মেড ডগ? চ' বলীয়া কুকুৰৰ কামোৰৰ ফলত তলৰ কোনটো ৰোগ হয়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হাইড্ৰফবিয়া। থ্ৰু হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৰিভাৰ নীল ডাজ নট ফ্ল? তলৰ কোনখন দেশৰ মাজেৰে নীল নদী বৈ নাযায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আলজেৰিয়া। তাৰপাছত হুইচ স্পৰ্ট ইজ ন'ন এজ জেণ্টলমেনছ গেম? তলৰ কোনখন খেলক জেণ্টলমেনৰ খেল বুলি জনা যায়?
মানে ভদ্ৰ লোকৰ খেল বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ক্ৰিকেট তাৰপাছত দ্য আমাজন ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ আমাজন নদীৰ তলৰ কোনখন দেশৰ মাজেদি বৈ যায় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিল চ' আমাজন নদীখন সম্পূৰ্ণৰূপে দক্ষিণ আমেৰিকাৰ মাজেৰে বৈ যায় তাৰপাছত দ্য নীল হুইচ ইজ ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড হেজ ইট চ'ৰ্চ ইন হুইচ আফ্ৰিকান কাণ্ট্ৰি বিশ্বৰ অন্যতম দীঘল নদী নীল নদীৰ উৎস আফ্ৰিকাৰ কোনখন দেশত চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইথিঅ'পিয়া চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপাছত হুইচ অফ দ্য ফলোয়িং চিজ ইজ দ্য ৱৰ্ল্ডছ স্মলেষ্ট এণ্ড চেলুৱেষ্ট তলৰ কোনটো সাগৰ বিশ্বৰ আটাইতকৈ সৰু আৰু বাম মানে ইমান দ নহয় মানে অগভীৰ বুলি মানে ক'ব পাৰি নহ'লে বাম বুলি ক'ব পাৰি মানে ডেফটো কম মানে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চি অফ আজব চ' অকল 14 মিটাৰ ডেপ্থ আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু গো ইন টু স্পেচ মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভেলেণ্টিনা টেৰেস্কোভা তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ দ্য ইণ্টাৰনেশ্যনেল ডেড লাইন তলৰ কোনটো আন্তৰ্জাতিক তাৰিখৰেখা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 180 ডিগ্ৰী লংগিটিউড হুইচ কাণ্ট্ৰি ইজ ন'ন ফৰ ইনভেণ্টিং দ্য গেম অফ ৰাগবি কোনখন দেশ ৰাগবি খেল আৱিষ্কাৰ কৰাৰ বাবে পৰিচিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইংলেণ্ড তাৰপাছত হুইচ অফ দ্য ফলোয়িং আৰ কানেক্টেড বাই দ্য চুৱেজ কেনেল তলৰ কোনবোৰ চুৱেজ খালৰ দ্বাৰা সংযুক্ত চ' মেপত দেখা গৈছে যে মেডিটেৰেনিয়ান চি যোনটো ভূমধ্য সাগৰ আৰু ৰেড চি চ' লোহিত সাগৰৰ মাজৰ যোনটো সংযোগ কৰিছে চুৱেজ কেনেলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মানে চুৱেজ কেনেলে মেডিটেৰেনিয়ান চি আৰু ৰেড চিক কানেক্ট কৰে দ্য মাৰে ৰিভাৰ ফ্ল'জ ইন হুইচ কণ্টিনেণ্ট মাৰে নদী কোনখন মহাদেশত বৈ যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া তাৰপাছত হুইচ ষ্ট্ৰেইট ছেপাৰেটছ ইউৰোপ এণ্ড আফ্ৰিকা ইউৰোপ আৰু আফ্ৰিকাক কোনটো জলদ্বীপে পৃথক কৰে চ' মেপত দেখা গৈছে যে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ চ' ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে লগতে মনত ৰাখিব লাগিব যে ভূমধ্য সাগৰ আৰু আটলাণ্টিক মহাসাগৰকো ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰে ছেপাৰেট কৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগিব হু ইজ দ্য অথৰ অফ দ্য অট'বায়'গ্ৰাফি লিভিং হিষ্ট্ৰী জীৱন্ত ইতিহাস নামৰ আত্মজীৱনীখনৰ লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিলাৰী ক্লিণ্টন